welcome back to my YouTube channel. আজি মই অলপ নতুন ধৰণৰ বেলেগ ধৰণৰ ভিডিও এটা বনাম বুলি ভাবিছোঁ। এই ভিডিওটো আপোনালোকে চাব কেনেকুৱা লাগে শেষলৈ চাব স্কিপ নকৰাকৈ। মিদুল যাব, মিদুল আৰু মই যাম। আজি আমাৰ গাঁৱৰ পথাৰত মাছ মাৰিব যাম। কি লৈ যাম জানা? নাজানে। পঁচা লৈ যাম। এতিয়া মই মিদুলৰ ওচৰত যাওঁ, মিদুলক লগ ধৰোঁ, মিদুলৰ লগত একেলগে যাম। আমাৰ পথাৰত বহুত পানী হৈছে বোলে, তামাম মাছ আহিছে, বহুত মানুহ মাৰি আছে। আমি যাওঁ, কেনেকুৱা লাগে চাওঁ, অলপ চেষ্টা কৰি চাওঁ। মিদুল যাব, সেইফালে মিদুল আহি যায়, সেইটো মিদুল বহি আছে। আমি দুটা যাম। ডাঙৰ টৰ্চ লাইট নাই আমাৰ, আমি বহুত দুখীয়া হয়। ইমান ডাঙৰ ডাঙৰ আজি মাছ মাৰিম। ইমান ডাঙৰ ডাঙৰ মাছ মাৰিম, কিন্তু খাবলৈ কি হ'ব? কিন্তু টৰ্চটো মজা এইটো নহ'লে মোবাইলৰ টৰ্চত চলি যাব, বিন্দাছ। মজা বাদ দিয়া আৰু মজা লাগিব মজা। চাই থাকিব ভিডিঅ'টো। ডাঙৰ ডাঙৰ মাছ মাৰিম আজি। এইজন বহুত ডাঙৰ ডাঙৰ মাছ মাৰিব পাৰি। ইমান ডাঙৰ ডাঙৰ মাছ মজা। চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। চাই থাকিব ভিডিঅ'টো মজাকৈ। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদত যাতে জীয়াই থাকোঁ। আজিকালি আমাৰ হেড মৰটো ঠিক নাই, তৎক্ষণাতে মৰি থাকে। যিমান পাৰে সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। कौन है ये लोग? कहां से आते हैं? পচাপাত ক'ত? পচাপাত এইবাৰ পঁচা পাতে এই বহুত ডাঙৰ পঁচা দেই, ডাঙৰ ডাঙৰ পোৱালি পাত পঁচা পাত। এইটো ইমান ডাঙৰ টৰ্চ, বহুত ডাঙৰ ডাঙৰ মাছ ধৰিব পাৰিম। এইটো টৰ্চত প্ৰভাৱ বহুত হয়। এই গাইজ, আমি এতিয়া গৈ আছোঁ, বহুত ডাঙৰ ডাঙৰ মাছ আছে বোলে পথাৰত। কিমান পানী? পানী কিমান হয়? পানী আঁঠুৱা পানী। এই মোক বেছি পানী লাগে, বেছি পানীত মাৰি ভাল লাগে ন। পানীত পচা মাৰিব নোৱাৰে ন। মই যাই পোৱা নাই ন, আজি তোৰ লগত ফাৰ্ষ্ট যাম। তেনেকুৱা আপোনালোকে যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। মিদুল চাওক এইফালে, মিদুলে কিবা এটা ক'ব। মোক কোৱা না, মোৰ এতিয়া বহুত দুখ না, টেনশ্যন। কি কবি আৰু এইবিলাক কথা নালাগে দে ইয়াত ক'ব। আপোনালোকে আহিব আমাৰ পথাৰত, বহুত ডাঙৰ ডাঙৰ মাছ আছে। গাইছ, আমি ফাইনেলি আমাৰ পথাৰ পালোঁ আহি। এইফালে আপোনালোকে দেখা নাপাব, কেমেৰাত আনিব নোৱাৰে, কোম্পানীৰ মোবাইল। তাৰ বাহিৰে এতিয়া আমি মাছ মাৰি দিয়ে আৰু আপোনালোক চাই থাকক। A few moments later. এইফালে মিদুল, এই মিদুলে মাছ এটা সানিছে এইমাত্ৰ, কি মাছ নাজানো। কাৱৈ মাছ, কাৱৈ। বা বহুত ডাঙৰ মাছ। এইজনী কাৱৈ মাছ, বহুত ডাঙৰ কাৱৈ মাছ হয়। বাপৰে বা, হৈ যাব। এইজনী ডাঙৰ মাছ পাম বুলি আশাত আহিছোঁ। এইটো মিদুল মাছ মাৰি আছে। এইজন এইফালে মোৰ দোষ। হাই কৈ দিয়ে বা দে নঠাই। এইটো মিদুল এইফালে। মই টৰ্চৰ পোহৰ বহুত। ইয়াত জাল পাতিলেও বহুত মাছ লাগে। আমি মাছ জাল লৈ আহিব লাগিব কালিৰ পৰা। এইফালে মিদুল আগত, মই পিছত। মাছে মাছ, ধামাকা মাছ। এনেকৈ লগৰবিলাকৰ লগত মাছ মাৰিব আহিলে ইণ্টাৰেষ্টটো বেলেগ হয়, আমেজ। আপোনালোকে যাওক, এনেকৈ মাছ মাৰক, এনজয় লওক। গাইছ, এই এজনী মাছ, বেছ কি মাছ মোৰ নাম নাজানো। এই মাত্ৰ এটা মাছ সানিলে, কিন্তু ওলাই গ'লগৈ, নোৱাৰিলে। এই আকৌ এটা মাছ সানিছে, কি মাছ নাজানো, কি গম পাব। টান নাই, ক'ত এটা আছে।
গাইজ এইটো আমাৰ দলনি পথাৰলৈ যোৱাটো ৰাস্তা হয়। এই ৰাস্তাটো মানে পুল আছিলে, পুলৰ ওপৰত দেখিছেনে আপোনালোকে পানী। এই ৰাস্তাটো ছিগি গৈছে দুদিনৰ আগত। আমি ব্ৰিজৰ ইপাৰে আছোঁ, ব্ৰিজৰ সিপাৰে মানে আৰু বহুত মানুহ আছে। আমি সেইফালে গৈছিলোঁ, সেইফালৰ পৰা গুচি আহিলোঁ, মানে সেইফালত চান্স নাপালোঁ, মানে বহুত মানুহ। সেইকাৰণে অলপ নিৰ্জল ঠাইলৈ আহিছোঁ। বিন্দাছ লাহে লাহে মাছ মাৰি থাকিম আৰু দুইটাই। কি বস্তুটো কিনো? কুচিয়া এইটো এনেকৈ ধৰিব বোলে পাবি সেনেকৈ গাইছ এইটো চাওক কুচিয়া। মাহীয়ে গাইছ এইটো কুচিয়া হয়, ডাঙৰ কুচিয়া। আপোনালোকে চাওক কিমান ডাঙৰ কুচিয়া। মই ভয় খাইছিলোঁ। পকেটত ল'ম, মই পকেটত লকে ল এইটো ধুই দেখিম চাওঁ কেলা সেনেকৈ নহয় মাথাত ধৰ মাথাটো ধৰ এনেকৈ মুঠা মাৰিব নোৱাৰ তই মুঠা মাৰিব ন মাথাত কিবা এটা বেলেগ বস্তু দিছোঁ মই মাথাতে এনেকৈ কিবা লৈ আহিব পাৰোঁ সম্ভৱে নহয় আকৌ আমি যদি মাছ দি মাৰিম। কিবা এটা বিচাৰোঁ। বোলো কুচিয়া আউট আছে। এই এইফালে গাঁতত সোমাই আছে, আধা নেজাল লৈ আছে। গাইছ আৰু এটা মাছ আনিলে, এইটো কি মাছ নাজানো, সৰু মাছ চাগে। ক'ত এইটো পচাত লাগি আছে। এইটো চেংলি মাছ বুলি কয়। এইটো চেংলি মাছ। বহুত ডাঙৰ মিছ হৈ গ'ল এইটো। মোৰ অন্তত লাগি গৈছে। গাইছ এইটো কুচিয়া। এনেও সৰু কুচিয়া বুলি নামাৰিবি, চিনি দি পা আকৌ কুচিয়া। গাইছ এইটো ফাইনেলি কুচিয়া হয়। গাফাল দুটা মাৰিছোঁ। গাইজ ফাইনেলি বহু ৰাতি হৈ গ'ল, এতিয়া আমি ঘৰত যাওঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব। যিসকল নতুন মেম্বাৰ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অল দ্য বেষ্ট, বাই বাই।